খৰতেবাৰী থানাৰ অন্তৰ্গত বৰগুপাত সংঘটিত হৈছে ছাত্ৰী নিৰুদ্দেশৰ ঘটনা। 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে বৰগুপা গাঁৱৰ এগৰাকী ছাত্ৰী। আজিও কোনো সূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। ছাত্ৰীগৰাকীৰ নাম চুইটি ডেকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ছাত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে মাছদি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ছাত্ৰীগৰাকীক বিচাৰি মাছদি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোনোবাই যদি ছাত্ৰীগৰাকীক দেখা পায় তেন্তে 9678620603 নম্বৰত যোগাযোগ কৰাৰ লগতে ওচৰৰ আৰক্ষীক থানাত খবৰ দিবলৈ ভুক্তভোগী পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। এগৰাকী মাতৃহাৰা পিতৃৰ কাতৰ আহ্বান যাতে ছোৱালীগৰাকী য'ত আছে নিজৰ ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে। মানে কালি দিনত 10 বজাত ছোৱালীটো নহৈছিল, আমি নাছিলোঁ। তাৰমানে আমি গোটেইকেইটা পথাৰত আছিলোঁ। পথাৰত ঘৰৰ পৰা তাই মানে 10:30 বজাত নহৈছিল। যদি কোনোবাই যদি গম পায় এই ছোৱালীটো, আমাৰ ইয়াতে নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰি দিয়ক। আৰু আমাৰ ওচৰত মানে থানা আছে, তাতে যোগাযোগ কৰি যাতে ছোৱালীটো কোনোবাই যদি এইখিনি আমাক সহায় কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কি নাম ছোৱালীটোৰ? চুইটি ডেকা। পঢ়ি আছিলে নে নাই? বয়স এইবাৰ মেট্ৰিক দিছে আৰু বয়স 16 বছৰ। 16 বছৰ হৈছে। 16 বছৰ। কাৰোবাক কিবা সন্দেহ কৰে নেকি আপোনালোকে? কিবা সন্দেহ কৰে নেকি আপোনালোকে? সন্দেহ কেনেকৈ কৰিম, যিহেতু আমি নাছিলোঁ। ঠিক আছে। কি হৈছে? কালি ছোৱালীটো আমি পথাৰত গৈছিলোঁ। ছোৱালীটো 10 বজাত নাইকিয়া হৈছে, নিৰুদ্দেশ হৈ আছে। গতিকে ছোৱালীটো যদি কোনোবাই দেখা পায়, মোৰ ছোৱালীটো যাতে মোৰ এটা নাম্বাৰ দিয়ে, সেই নাম্বাৰত যাতে খবৰ কৰে, নাইবা আৰক্ষী চকীত খবৰ দি যায়। এই মোৰ বিনম্ৰ। আচ্ছা, ছোৱালীজনীৰ নাম কি? চুইটি ডেকা। বয়স কিমান? বয়স 16 বছৰ। কোন স্কুলত পঢ়ি আছিলে? বৰগুপা হাইস্কুলত পঢ়ি আছিলে। এইবাৰ মেট্ৰিক দিছিলে। আচ্ছা, কিবা সন্দেহ কৰে নেকি কাৰোবাক? সন্দেহ আমাৰ নাহে সেনেকুৱা। খালি তেওঁ নোহোৱা হৈছে 10টা বজাত। ঘৰত কিবা কাৰোবাৰ লগত কাজিয়া কৰি গৈছিলে? নাই, কাজিয়া লগা নাই। অকস্মাতে নিৰুদ্দেশ হৈছে। ছোৱালীজনীৰ কিবা মানসিক কিবা অশান্তি বা মানসিক বিকাৰগ্ৰস্ত কিবা এনেকুৱা অসুখ আছিলে নেকি? নাই। সুস্থ ছোৱালী, ঘৰৰ পৰা নাইকিয়া হৈছে।